आंनि नोजोराव आंथ' सासे अपोजिशनाव थानाय एमसिएलए हिसाबै आं जेबो बुङा रायजो राजाफ्रानो बुंदों रायजो राजा होनो खोथा जि होदों बिथांमोना मावफुंनो हायाखै नंखायनो रायजो राजा बुंदों मानोना रायजो राजाफ्रा दिनै बेखौ नुखाजोब्बाय प्रमद बर' बिथाङा माबायदि सरकार सालायदों थाखानाय गोहोखौ दिनैनि थारिखआव बियो गुबुननो गथायदों डिसिआ सोरनि कन्ट्रलाव दिनैबो लिगेलि नायनो थांबा डिसिआ 6 सिरियेलाव कनस्टिटिउसनेलि बे दिनैसिमबो बिथांमोना बेखौ एसेम्बलि केबिनेट कनस्टिटिउसनाव पास खालामना लायाखै दिनै पावारखौ खरबरांसो डिसिनो दिनै सालायनो होदों जायनि थाखाय बिथांमोना गोबां गोनो गोथोआव गोलैदों बेफोरथ' फोरमाना आंखौ थगायनानै दोननो नागिरनांगौ सोरखौबा थगायना दोननो हागौ कनस्टिटिउसनेलिथ' बे रावखौबो थगायनो हायाना बे कनस्टिटिउसनेलि जि पावार होदों बेखौ बिथांमोना दिनै मोजाङै इमप्लिमेन्टेसन खालामनो हायाखै जायनि थाखाय रायजो राजाफ्रा बिथांमोनखौ नाङा होननानै बुंदों স্যার PMAY যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ সেই ঘৰটো আপুনি অলপ আগতে কৈছিলে যে ঘৰটোৰ স্কিমটো সলাই নতুনকৈ সৰু কৰি দিয়াৰ যি অভিযোগ আনিছে সেই বিষয়ে PMAY ঘৰটো এতিয়া বৰ্তমান যি ধৰণৰ তেখেতসকলে কৰি আছে যিবিলাক মেম্বাৰ যিবিলাক তেখেতসকলৰ BCDC চেয়াৰমেন যি ধৰণৰ তেখেতসকলে কৰিছে যি ধৰণৰ কোৱালিটি মেইনটেইন হ'ব লাগিছিল হোৱা নাই কাৰণ তেখেতসকলে কৈছে কিছুমান বৰ্তমান যিটো বজাৰৰ ৰেট সেই ৰেট অনুযায়ী আগৰ যিটো এমাউণ্ট দিছিলে সেই এমাউণ্ট মতে এতিয়া কাম কৰিব নোৱাৰে কোৱাৰ কাৰণে তেখেতসকলে চিষ্টেমটো অলপ সৰু কৰি দিছিলে কিন্তু তেখেতে সৰু কৰি দিয়াৰ সত্ত্বেও তেখেতসকলে যি ধৰণৰ কোৱালিটি মেইনটেইন কৰিব লাগিছিলে ঠিক তেনেকুৱা ধৰণৰ তেখেতসকলে কোৱালিটি মেইনটেইন কৰাটো দেখা নাই কাৰণ যিমান ৰড দিব লাগিছিল যিমান ৰড দিব লাগিছিলে তেখেতসকলে ৰড দিয়া নাই যি ধৰণৰ ইটাৰ মানে তেখেতসকলে কোৱালিটি দিব লাগিছিলে ঠিক তেনেকুৱা ধৰণৰ দিয়া নাই বাকী যিবিলাক বেনিফিচিয়াৰী তেখেতসকলৰ যি ধৰণৰ প্ৰতিশ্ৰুতি দি তেখেতসকলে মিডিলমেন হৈ কাম কৰিব বিচাৰিছে তেখেত মানে বেনিফিচিয়াৰীবিলাক সন্তুষ্টজনক তেখেতসকলে কাম কৰি দিব বিচাৰে কাৰণ মই য'ত বেনিফিচিয়াৰী ঘৰত গৈ চাইছোঁ তেখেতসকলৰ যিটো ঘৰ বনোৱা কোৱালিটি কমপ্লিটলি ল' কোৱালিটি বনাই দিছে সেইটো তেখেতসকলৰ ব্যৰ্থতাটো বুজাইছে সেইটো কাৰণে মই ক'ব বিচাৰিম যাতে তেখেতসকলে যি ধৰণৰ ঘৰ তেখেতসকলে ইষ্টিমেটটো এতিয়া আমিতো সৰু দেখিছোঁ আগৰ দিনত যিমান আছিলে ইয়াত যথেষ্ট সৰু হৈ আছে 16/18 তেখেতসকলে বনাইছে এইটোতো সকলোৱে দেখিব পাৰিছে আৰু সকলোৱে দেখিব পাইছে এতিয়া তেখেতসকলে কমপ্লিটলি সলনি কৰিছে ইষ্টিমেটটো এইটো কাৰণে মই ক'ব বিচাৰিম যে সকলো বেনিফিচিয়াৰীক মই অনুৰোধ কৰিব বিচাৰিম নিজে বনাওক কাৰো ওপৰত আপোনালোকে মানে নিৰ্ভৰ কৰিব নালাগে এইটো আপোনালোকৰ অধিকাৰ আপোনালোকক ঘৰটো দিয়া হৈছে এজ এ BPL কাৰ্ড হোল্ডাৰ হিচাপে আপোনালোকক দিয়া হৈছে এইটো আপোনালোকে যদি ঘৰটো ঠিক ঠাক মতে যদি আপোনালোকে যদি বনাই নলয় কাকবা যদি মিডিলমেন হয় যদি আপোনাক এইটো ঘৰটো জনাব দিয়ে আপোনালোকৰ ঘৰটো কমপ্লিট নহ'ব এইটো আপোনালোকৰ ৰাইটছ দিয়া হৈছে চৰকাৰে দিয়া আঁচনি আপোনাৰ একাউণ্টত পইচা সময় কাকো ভয় কৰিব নালাগে কোনোবা যদি মানে মিডিলমেনে যদি ইয়াক ভয় দেখাইছে আপোনালোকে প্ৰশাসনক জনাই আপোনালোকে কিবা কৰিলে হৈ গ'ল ধন্যবাদ আজি আমাৰ ভৈৰৱকুণ্ড ব্লক PPF দলৰ আজি সাধাৰণ সভা জৰিয়তে মোক ভৈৰৱকুণ্ড ব্লক BPF দলৰ সভাপতি নিৰ্বাচিত কৰিলে তো আজি আমাৰ এইটোৱে BPF দলৰ আদৰ্শ আৰু নীতি যে আমাৰ BTC অঞ্চলৰ আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আছে তো আমাৰ মাজত আমি ভাতৃত্ববোধ আমি গঢ় দি আমি এই অঞ্চলৰ এটা শান্তি স্থাপন কৰা লগতে আমাৰ অঞ্চলটো আমি উন্নয়ন কাম কৰা আমি লক্ষ্যৰে আজি আগবাঢ়িছোঁ অনাগত দিনত আপোনাৰ যি BTC গভৰ্ণমেণ্টত আপোনালোকৰ অংশীদাৰ কেনেকুৱা ধৰণৰ এটাতো আমি সবেই জানো গোটেই অসমবাসীয়ে জানে বা ভাৰতবাসীয়ে জানে যে আজি আমাৰ UPPL BJP আৰু GSP যেটো সন্মিলিত চৰকাৰ যেটো আজি শাসন কৰি আছে BTCখন তো আজি ৰাইজে কি ধৰণৰ আজি তেখেতসকলৰ ওপৰত সন্তুষ্ট আছে নাই আজি আমি সবেই জানো তো আজি মুঠে আজি আমাৰ নতুন যেটো প্ৰমোদ বড় নেতৃত্বাধীন যেটো আমাৰ চৰকাৰৰ ওপৰত আস্থা নোহোৱা হ'ল আৰু তেখেতসকলে যি উদ্দেশ্য লৈ আজি তেখেতসকলে পৰিৱৰ্তনৰ শ্লোগান দি ৰাইজক যিখিনি আশ্বাসন দিছিল অমুক কৰিম তমুক কৰিম আজি তেখেতসকলে সম্পূৰ্ণভাৱে বিফল হৈছে আজি সফল হ'ব পৰা নাই ভৈৰৱকুণ্ড সমষ্টিত যি পৰিষদীয় সমষ্টিত তেখেতে দুটা দায়িত্বত আছে এই বিষয়ে আপুনি কি ক'ব আৰু এইটোতো সবেই জানে যে আমাৰ আজি BTCৰ যেটো আমাৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী তেখেতে আজি দুটা
পদ লৈ পেলাই আজি আগুৱাই আছে আৰু তেখেতৰ ওপৰত আজি আমি ক'ব লাগিব যে আজি তেখেতে এজন ব্যক্তি হৈ দুটা যিটো আমি আমাৰ সাংবিধানিকভাৱে যিটো স্পষ্ট নহ'লেও তেখেতৰ ওপৰত আজি তেখেতে দুটা যিটো পোষ্ট লৈ আজি কাৰ্যকৰী কৰি আছে আজি মুঠে আমাৰ UPPL দলৰ নেতা কৰ্মীসকলৰ মাজতো আজি তেখেতৰ ওপৰত এটা খুব উজাৰি আছে আৰু তেখেতৰ যিটো দুটা পদ লৈ পেলাই আজি তেখেতৰ যিখিনি কাম কাজ কৰিছে আজি তেখেতসকলৰ নেতা কৰ্মীয়ে সন্তুষ্ট নহয় আৰু তেখেতে সুচাৰুৰূপে আমাৰ সেই BTC যিটো বিধায়ক পদ আৰু আমাৰ BTCৰ যিটো উপ কাৰ্যবাহী সদস্য হিচাপে